অসম জয় আই অসম জয় আই অসম কৈ দিয়া চবকে হেপী নিউ ইয়েৰ বুলি কৈ দিয়া হেপী নিউ ইয়েৰ চবৰে নতুন বছৰটো ভালে হওক ন ভাল যাওক হয় নাই মই কেমেৰা মাৰিছো তুমিও কেমেৰা মাৰিছে সকলোকে 2022 বৰ্ষৰ শুভকামনা জনালোঁ নৱবৰ্ষই আমাক এইবাৰ যাতে উন্নতি দিশলৈ লৈ যায় সকলোৰে ভাল হয় তাৰবাবে সকলোকে শুভকামনা জনাই উইচ ইউ অল এ ভেৰি হেপী নিউ ইয়েৰ তো আজি আমি আহিছোঁ মহিমা বাৰীলৈ হেপী নিউ ইয়েৰ এয়া মোৰ লগৰ অভিনাশ দাস আৰু আমি আজি আহিছোঁ মহিমা বাৰীলৈ ইয়াতে আমি আমাৰ কলিগ সকলে মিলি আজি পিকনিক এটা খাম বুলি ভাবিছোঁ আহি পাইছেহি তাহঁত বজাৰ সময় হ'লনে হেপী নিউ ইয়েৰ কৈ দিয়ক ছাৰ চবকে হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ আৰু এতিয়া আমি আহিছোঁ যদুমণি ছাৰৰ ঘৰলৈ আৰু ইয়াতে আমি খৰিৰ লগতে আন আন সামগ্ৰীবোৰ গাড়ীত উঠাই পিকনিক স্পটলৈকে লৈ যাম মোবাইলটো দি দিয়ক সিহঁতক আপুনি মই হেৰি কৰি লওঁ এইটো চোৱালে বাদ দিয়ক নিজে একেটা খাবি দেই আহক দেই ছাৰ একা বেকা ৰাস্তাৰে আমি খৰি লৈ পেলাই পিকনিক খাব লাগিছে জোকে ছাৰ আহা দুৰ্গম পথ নেওচি আমি এতিয়া দেখিছোঁ কেনেকৈ গৈ আছোঁ দুমণিয়ে জানে আমাক কেনি নিছে আমি কি জেগাত পিকনিক খাবলৈ আহিছোঁ চাওকচোন বাৰু এই গছ দুজোপাতে দেখিছে তাৰে ছেকেণ্ড গছজোপাত তলতে আমি পিকনিকটো খাম তাকে ক'লৈ আহিলোঁ ঠিক নাই আৰু এই ফাইনেলি আমি পালোহি আমাৰ পিকনিক স্পট এই আমাৰ দীপেন তাঁতী ছাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই দিয়ক চবকে হেপী নিউ ইয়েৰ এয়া আমাৰ জেগাটুকুৰা এয়া খৰি আনিছোঁ কুচাই ৰাস্তাত কানি ঠিক ঠাক কৰিছে এইটুকুৰা জেগাটো গছজোপাৰ তলতে আজি আমাৰ বয়জ ডে আউট কেৰাহীটো ভৰিটো যি মাৰি দিছে নেকি দাঙি দিছে কোলা লাগিলে নি সেইটো আঙুলি চাফা কৰি এইবোৰ ধৰি দিলোঁ যে পাহৰিয়ে থাকিলোঁ খুলিবলৈ আমাৰ পিংকু ছাৰ ইয়াৰ মেইন মানুহ পিংকু ছাৰ আৰু এটা পাৰ্টি আহিছে আনজোপা গছৰ তলত ইয়াত পিকনিক হয় আমাৰ যদুমণিয়ে আমাক এইটো জেগালৈ লৈ আহিছে আজি নতুনকৈ আমি উলিয়াই নতুনকৈ আহিছোঁ ন এইটো জেগা মহিমা বাৰী পিকনিক প্লেচ খালি ইয়াত আপোনাৰ বয়জ পাৰ্টি বেছি হ'ব এইটো একচুৱেলি ৰজাদিনীয়া ভেটি হয় এইকেইটা হয় নি ৰজাদিনীয়া ভেটি হা ৰজাদিনীয়া যেতিয়া এটা
সত্ৰত আহিছিলে মানুহ আহিছিলে তেতিয়া বনাইছিলে এইকেইটা সৰু হৈ গ'ল এতিয়া মানুহে নি পেলাই শেষ কৰি পেলাই লাগে সেইখিনি খুৱাই দিলে আপোনালোকে আহক ইয়াত এনজয় কৰক ইয়াৰ পৰিৱেশ এয়া কথা এটা হ'লে আমি তাৰমানে মাংস আনিবলৈ পাহৰিলোঁ এতিয়া আকৌ মেনেজমেণ্টৰ মানুহ বেছি হৈ গ'ল মেনেজমেণ্টৰ মানুহ আমি বেছি হৈ যায় মাংস থাকি গৈছে 7-8জন মানুহ আমি এবিধ আহিছে এবিধ নাহিলে আহিব লাগিব এতিয়া আমি লোকেল মুৰ্গী আনিবলৈ যাম আপুনি নখালোঁ লৈ খা মই তোৰ বিলাই থাকিলে অলপ দেৰি হ'ব মোৰ এতিয়া পিকু চাইহে জানে আমাক কি খুৱাই আজি এনেই দেখাততো ভালেই লাগিছে এয়া চিকেন তাকো লোকেল আৰু এতিয়া আমি খাবলৈ লৈছোঁ এয়া আমাৰ খানা হৈ গ'ল ছাৰসকল বহিছে আৰু এতিয়া আমি খাম সেইটো টাইমতে মোলে ফোন কৰিব ইমানটো টাইম গম পাইছে 5 মিনিটৰ ভিতৰত আপোনালোকৰ জেগালৈ মই গোটেই পাৰ্টিটোক এৰি মই পথে গৈ ফৰ্মেলিটিত আহিবলগীয়া ইমান কষ্ট এনেকৈ কৰিব নালাগে জয় ৰাম বোল জয় হৰি বোল সেইবিলাক কৈ গোটেই শেষ কৰি দিব এবাৰ হৈ গ'লগৈ নিব হৈ গ'ল এয়া আমাৰ হৈ গ'ল খোৱা বোৱা আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু পুনৰবাৰ আপোনালোকক সকলোকে নতুন বৰ্ষৰ শুভকামনা জনাই আজি এই ভ্লগটো ইমানতে সামৰিছোঁ বাই বাই হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ মোৰ দীপাংকৰ দত্ত চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক ভিডিঅ' কমেণ্ট কৰক জয় অসম বাই 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 শুভতাৰ বাটত আপোনালোকলৈ এটা অনুৰোধ যে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এই চেনেলটোক গ্ৰ' কৰিবলৈ ছাপোৰ্ট কৰিব আৰু ইয়াকে কৈ আজি ভ্লগটো সামৰিছোঁ